গাইছ ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল সোন ব্লগ। তো গাইছ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। টাইটেলৰ ঠাই চাগে গমেই পাইছে, যিহেতু ৰানিং কৰিব গৈ আছোঁ। তো 3200 মিটাৰ মাৰিম। তো যোৱাকালি আবেলি যিহেতু 13 মিনিটত সোমাইছোঁ, তো আজি কিমান মিনিটত সোমাওঁ চাম, আৰু লগতে লং জাম্প কিমান ফুট আহে। কালি মানে আবেলি 18 ফুট আহাই নাছিলে, তো আজি 18 ফুট আহে কি নাই কমেণ্ট 18 ফুট আহে কি নাই মানে দেখাম পূৰা মাৰি পেলাই। তো কি ঠাণ্ডা, তো গাইছ চাওক না, পূৰা ৰাতিপুৱা একদম মজা আছে। অকলে ব্লগ কৰা নিকিদিন, ডেইলি ব্লগ দিম না। তো গোটেই যিটো আপোনালোকক জোচ দিবৰ কাৰণে আহি গ'লোঁ। তো এনেকুৱাই মোকো জোচ দি থাকিব। তো পূৰা কেনেকুৱা লাগিছে গাইছ তুমি। তো ইফালে গৈ আছোঁ আৰামছে অকলে। বাকী ইফালে লগৰকেইটাক ফোন কৰি দিছোঁ, তো এতিয়া আহিব। তাৰপিছত বাকী আৰু ফিল্ডত কোন আহিছে দেখাম। তো ৰাতিপুৱা মানে লং জাম্প মাৰিবৰ কাৰণে বহুত দিগদাৰ, বাট ট্ৰাই কৰিম পূৰা ফুল জোচত লং জাম্প মাৰিবৰ কাৰণে। তো চাই থাকিব ধুনীয়াকৈ, আৰু যদি মোৰ চেনেল নতুন গৈছে তো ছাবস্ক্ৰাইব কৰিব। অঁ গাইছ, এইফালে ৰাজীৱ, তোমাৰ নামটো কি আছিলে? ৰাজ। তো কি নাম? হৰ্ষ। তো এইফালে চবেই গৈ আছে, ইফালে সুৰজ দাহঁত আহিছে, তাৰপিছত ইফালে এইটো কি নাম আছে, আছিকুলহঁত আহিছে। তো চবেই দৌৰিব, মানে মই আজি ইমানকৈ নদৌৰোঁ কাৰণ পূৰা ভৰি বিষ হৈ আছে ন। তো একদম নৰ্মেল দৌৰিম। তই স্পীড দৌৰিবি। তো সি পূৰা আজি 12:30 সোমাব হৰ্ষ ভাই। তো আজি দেখাম পূৰা ধুনীয়াকৈ, আৰু লং জাম্প মাৰিম বাৰু, আৰু 100 মিটাৰো মাৰিম। তো আপোনালোকক মই এটা টিপছ দিম। তো এই টিপছটো মানে ৰাতিপুৱা যদি দৌৰে তো এনেকুৱা ঠাণ্ডাত দৌৰিব, মানে এনেকুৱা ৰাতিপুৱা ৰ'দটো যোনটো সেইটো নদৌৰিব। কাৰণ যেতিয়া কুঁৱলী উঠিব ন, এতিয়া যিহেতু ঠাণ্ডা দিন, তো এই কুঁৱলীৰ টাইমত এনেকৈ দৌৰিব ন, তেতিয়া মানে শ্বাস লোৱাটো যোনটো প্ৰব্লেম হয়, তো সেইটো পিছতলৈকে মানে ঠিক হ'ব। আৰু ইণ্টাৰভিউত মানে এতিয়া মানে অলপ হ'লেও মানে তেতিয়া প্ৰব্লেম নহ'ব। আৰু যোনটো আবেলি দৌৰাটো যোনটো মানে চাহা বিচাৰি থাকে ন, বেছিভাগতো মানে এই ৰ'দটো যাওক তেতিয়া দৌৰিম এনেকুৱা ভাবি থাকে। তো সেইটো নহয়, যিমান ৰ'দ দিব সিমানত দৌৰিবৰ কাৰণে চেষ্টা কৰক। তেতিয়া মানে ফাৰ্ষ্টতটো আপোনালোকৰ এনাৰ্জি যাব, বাট পিছত কিন্তু পূৰা ফুল এনাৰ্জি আহিব। তো সেইটো কাৰণে যদি আপোনালোকে দৌৰা নাই এতিয়ালৈকে, দৌৰক জল্দি, কাৰণ কেতিয়া মামাই ইণ্টাৰভিউ পেলাই দিয়ে ঠিক নাই, হয়নে নাই? তো এতিয়া পূৰা আমাৰ সূৰ্য মামা ওলাব আৰু। তো এতিয়া 6টা বাজিছে, বাকী আৰু এটা লগৰ আহি আছে, লগৰটো আহি লওক, তাৰপিছত ধুনীয়াকৈ দৌৰিম। তো তাৰ সি কালি কিমানত সোমাইছে? 13 মিনিটত ন? এই ল'ৰাটো ৰবীন্দ্ৰ নেকি? অঁ, তো সি 13 মিনিটত সোমাইছিলে। তো আজি কিমানত সোমাই মানে ফুল স্পীডত দিব দিম। তো দেখাম, পূৰা চাই দিব ধুনীয়াকৈ। আৰু এইকেইদিন এনেকুৱাই ৰানিঙৰ ভিডিঅ' আনি থাকিম, তো টেনশ্যন ল'ব নালাগে গাইছ। তো এইটোৱে হ'ল আমাৰ ফিল্ড গাইছ। বহুত দিনৰ মূৰত আছিকুল ভাইৰ নাম কি আছিলে? আলি আকবৰ। এইটো আলিয়া আকবৰ। এইটো তো গাইছ, আছিকুলে আজি কিমান মাৰিব? 3200। 5 দিনৰ মূৰত আহিছে, এইটো নাজানো নহয়। আজি মাৰিব লাগিব, যিহেতু ফিল্ডত আহিছে গাইছ। তো পূৰা 3200 মাৰিব, পূৰা ঘড়ী লৈছোঁ, পূৰা টাইম দেখাম ধুনীয়াকৈ। তো কিমান মিনিটত সোমাই, এইটো 12:30 মানত সোমাই যাব। সুৰজে দৌৰিলে আপুনি? বাহ, আগতে আহি অকলে দৌৰি দিয়ে মানুহ। তো বাকী এতিয়া আমি ধুনীয়াকৈ দৌৰিম। তাৰপিছত এইটো লং জাম্পৰ ছেটটো, তো ইয়াত ধুনীয়াকৈ লং জাম্প মাৰিম। তো কিমান যায় দেখাম, মাৰিবি ন? হৈ গ'ল, বঢ়িয়া। গাইছ, ৰবীন্দ্ৰ আহি গ'ল। বাহ, এইফালে ইটো আহিছে। একদম দুজনৰ মাজত টক্কৰ হ'ব আজি, কোনে কিমান মিনিটত সোমায়। তো এতিয়া মই খালি চিৰিফ ধুনীয়াকৈ বহি পেলাই ভিডিঅ' বনাম, আৰু ঘড়ীটো এনেকৈ দেখাই থাকিম দেই। তো চাই থাকিব। লগাইছোঁ। তো দৌৰ ব'লা। বঢ়িয়া। কিটো গাইছ? দুপাক। বঢ়িয়া, আৰু 8 পাক মাৰিব লাগিব, নহ'লে নহ'ব। দৌৰ হিন্দুৰ লগত যা। গাইছ 3 পাক। গাইছ 2টা কামাণ্ডো। দৌৰ 4 লৈ গ'ল। 4 পাক।
So guys, itu 5 nomor. Bodi ada 5টা jenten. 6 run itu. Kiman lagi আছে? 29, 30. Itu হল 8. Itu 7 নম্বৰ ন? 7 নম্বৰ. 7 নম্বৰ রান স্টার্ট। আৰু 3টা আছে। গাইস 7 কমপ্লিট 8 স্টার্ট। আৰু দুপাক আছে ন? আৰু এটা ন? দৌৰ পুৰা স্পীডত দৌৰিটো 13ত সোমাই যাবি। চাৰে 12ত সোমাই যাবি। বঢ়িয়া বঢ়িয়া। মান দেখি মাৰ। 12-20 ৱাহ। কালি 13ত সোমাইছে আজি 12-20 দিছ। জজ কেনা দিছে চালি? হা কেটা লাগিছে? মজা লাগিছে। তো গাইস ই সোমাইছে 12-20ত, আশিকুল সোমাইছে 12-15ত আৰু ই সোমাইছে 13ত। মানে ই অলপমান শ্ল' হৈ গ'ল মানুহটো। বাট যিমান পাৰোঁ মই জজ দিবৰ কাৰণে চেষ্টা কৰিছোঁ। তো এইটো কাৰণে আপোনালোকে যদি কোনোবা এনেকুৱা দৌৰি থাকে জজ দিবৰ কাৰণে চেষ্টা কৰিব। তো এইফালে পূৰা ছোৱালীবিলাক আহিছে, এতিয়া ছোৱালীবিলাক দৌৰিব ধুনীয়াকৈ। তো ছোৱালীবিলাকৰতো ভিডিঅ'ত মই নানো এতিয়া, কাৰণ বেলেগ দিনা কেতিয়াবা আনি দিম। যদি কমেণ্ট কৰি জনাব ন ছোৱালীকেইটাৰ যদি ভিডিঅ' লাগে কি নাই, তেতিয়াহে বনাই দিম কমেণ্টৰ ওপৰত। তো বাকী এক্সাৰচাইজ কৰক, আৰু মই এতিয়া অলপ বডিটো গৰম কৰি পেলাই 5 দুপাকমান দৌৰিলোঁ আৰু 2-3 পাক। তাৰপিছত ধুনীয়াকৈ লং জাম্প মাৰিম হা। তো লং জাম্প মাৰিম, পূৰা কিমান ফুট আহে চবেই মাৰিব। তো দেখাম মজা আছে, তো চাই থাকিব। তো গাইছ এতিয়া মই ধুনীয়াকৈ দৌৰিম। সেই দাদাহঁত আহি আছে, তো দাদাহঁতৰ লগত দৌৰক যা। তই মাৰিলি নাই এতিয়া? গাইছ ফাইনেলি আমাৰ সূৰ্য মামা ওলাই গ'ল। তো এইফালে ই 100 মিটাৰ মাৰিছিলে, তো তাৰপিছত এইফালে বাহিৰত দৌৰি আছে। তো এইফালে ই নামাৰিলে, মোবাইল ভিডিঅ' বনাই দিছিলে, ই টাইমিং চাই দিছিলে। আৰু এবাৰ চোৱা। তো ইও টাইমিং চাই দিছিলে, ঐ মাৰিম নি 100 মিটাৰ? তো এইফালে চবেই দৌৰি আছে ধুনীয়াকৈ, তো চাব পাৰে। তো এতিয়া লং জাম্প মাৰিম ন? তো হয় তুমি নামাৰা? তো পলো আহিব পাৰে, ফিল্ডত থাকি লাভ নাই আৰু। চ' গাইছ এতিয়া ধুনীয়াকৈ লং জাম্প মাৰিম, অলপমান এক্সাৰচাইজ কৰিলোঁ, কাৰণ 100 মিটাৰ মানে ভৰিয়ে খুলিব পৰা নাই। তো 12:37 লাগি গৈছে। কালি যিহেতু 12 লাগিছিলে, তাৰ আগতে আৰু কম লাগিছিলে, কিন্তু এতিয়া দিনে দিনে মানে মোৰ টাইমিংটো বাঢ়ি গৈছে। নহয় বে, মানে এক্সাৰচাইজবিলাক ভালকৈ নকৰোঁ আছোঁ ন, তো এইটো কাৰণে। তো এতিয়া ধুনীয়াকৈ লং জাম্পৰ কাৰণে এক্সাৰচাইজ কৰি লওঁ, তাৰপিছত লং জাম্প মাৰিম, কিমান ফুট মাৰোঁ আৰু কোনে কিমান ফুট মাৰে পূৰা দেখাম। তো মজা আছে। তো চাই দিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰোঁ, আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাইছে, ৰানিং চিন-আপ আৰু লং জাম্প কিমান মাৰি আছে কমেণ্ট কৰি জনাব। তো বাকী পূৰা ফালাফালি গাইছ, পূৰা কমেণ্ট দি মানে ভৰাই দিব ন। ইয়াৰ কাৰণে বেছিকৈ কমেণ্ট দিব। গোলাবী দিল বডি দেখ। এয়া কাম কৰি আছে, মিস্ত্ৰী কাম। যদি আপোনালোকৰ ঘৰত কাৰোবাৰ ঘৰ বনাব আছে বা লেট্ৰিন বনাব আছে, ইয়াক মাতি দিলে হ'ল। চ' গাইছ আছিকুল ইটো ৰখি গ'ল বাৰু, ই চাই শুনা নাপালে। তো আছিকুল আৰু মই দৌৰিছোঁ, মানে যেতিয়া পাৰা এজনৰ লগত দৌৰে ন পূৰা মজা লাগে। তো তোমাৰ মোবাইলত কিমান লাগিছে? 11-19। তো তাত লাগিছে 11-19, ইয়াত লাগিছে 12। কিন্তু কাৰটো সঁচা, কাৰটো মিছা নাজানো। 12 লাগিছে আৰু 11-19 লাগিছে, দুটাও ধৰি লৈছোঁ। অঁ ধৰিব লাগে, ধৰি লৈছোঁ। অঁ তো এতিয়া ধুনীয়াকৈ আকৌ লং জাম্প মাৰিম। তো চাব 18 ফুট যায় কি নাই। 18 ফুট মাৰিবি? হে চা দিয়ে দিলে চা। অঁ 18 ফুট এয়া। আৰু এপাক কামাণ্ডৰ কাৰণে। বাহ 17.5।
18 এইটো এইটো পালিচমেণ্টটো চা 2 3 5 6 7 8 9 10 12 13 14 তোৰ নাম ডাউন কৰ 11 15 16 17 হে চা 17.5 এবাৰ চ' গাইছ আজি চেলেঞ্জ খেলিছিলোঁ তো এই জিতি গ'ল মই হাৰি থাকিলোঁ তো বাকী ইহঁতে দৌৰিব আছে এইফালে দাদা দৌৰিব আছে এইফালে ককন দাদাতে দৌৰি লং জাম্প মাৰিব না লং জাম্প তো নামাৰে বোলে তো গাইছ মই মাৰিলোঁ মানে 17.5 মানে আহিছে 18 আহে নাই তো বাকী ভিডিঅ'টো বেছি নকৰোঁ যদি ভিডিঅ'টো ভাল হৈছে তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব তো নেক্সট ব্লগত লগ পাম হেল্ল' গাইছ তো টাটা বাই বাই তো বাকী